खुलुमबाय स्टुडियोआव उदांस्रि मुसाहारि बाक्सानि सुबनखाता रिजार्भ हाग्रायाव दिनैसिमबो अर खामबाय थानायखौ नुनो मोन्दों। जोंबाय थानाय गोजा अरा सुबनखाता रिजार्भ हाग्राखौ साग्लोबनानै लादों जायनि जाहोनाव हाग्रा ओनसोलनि बिफांफोरा खामजोबलांनो हमो। नंगौ बाक्सानि सुबनखाता रिजार्भ हाग्रायाव थांनाय सानथामनिफ्रायनो हाग्रामाया खामगासिनो दं। बे समाव गंनै अर खोमोरग्रा गारिया हाग्रायाव अरखौ खोमोरनो नाजागासिनो दं नाथाय दासिमबो खोमोरनो हायाखै। दासान्दि हाग्रा बिफाना एसएसबी आरो जायगानि मानास चौकी इक' टुरिज्म ससाइटिनि सोद्रोमाफोरजों लोगोसे जोंबाय थानाय अरखौ खोमोरनो नाजानाया सोलिगासिनो दं। फारसेथिं जायगानि भलेन्टियार आफादा हाग्रामायाव अर खामनायखौ राजखान्थियारि बेरेखा जानायनि थाखायनो खालामनाय जादों होनना अजद होदों।
মাতিছোঁ, মাতি পেলাই তেখেতৰ সহযোগত NGO আছে, এইফালে জগালি বা SSB লাগি আছে। আমালোকে একেলগে SSB, NGO আৰু ফায়াৰ ব্ৰিগেড আমি একেলগে কাম কৰি আছোঁ। জুই নোহোৱাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছোঁ, কিন্তু আমি এতিয়ালৈকে জুইটো নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই। কিয়নো এতিয়া যিহেতুকে খৰাং হৈছে, খুব বৰষুণ নাই, শুকান হৈ গৈছে। বতাহৰ ফলত যিখিনি ফিৰিঙতি চিটকি গৈ পুনৰ আন ঠাইলৈকে বিয়পি পৰিছে। নাই, আমি ইয়াৰ কাৰণে আজি যিখিনি সোঁৱাতাত এই যিটো সংৰক্ষিত বনাঞ্চলৰ যিখিনি বনজ সম্পদ আজি বৃহৎ পৰিমাণৰ ক্ষতি হৈছে, অনিষ্ট হৈছে। আমি অনুৰোধ জনাইছোঁ, যোনে কি যিয়ে নহওক, কোনোবা যদি কোনো ব্যক্তিয়ে যদি ইয়াত অগ্নিসংযোগ কৰিছে, আমি তেখেতৰ লগত অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে অগ্নিসংযোগ নকৰে। কাৰণ ইয়াত যিখিনি জীৱ জন্তু আছে খুব কষ্ট হৈছে, যিখিনি চৰাই চিৰিকটি আছে খুব অনিষ্ট হৈছে, ইয়াত যিখিনি কীট পতংগ আছে খুব অনিষ্ট হৈছে। আমি ইয়াৰ কাৰণে ৰাইজক অনুৰোধ জনাইছোঁ যাতে অগ্নিসংযোগ কৰাৰ পৰা বিৰত থাকে, আৰু যদি পিছত আমি যদি অগ্নিসংযোগ কৰাৰ যিটো ক্লু পাওঁ, তেতিয়া আমি আইনগতভাৱে বন আইন যিখিনি আছে বন আইন প্ৰয়োগ কৰি পেলাই তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি বাধ্য হ'ম। অতি দুৰ্ভাগ্য ঘটনা এইটো। আমি এনেকৈ ভবা নাছিলোঁ আৰু দেখা নাছিলোঁ। আজি আমি 3 দিন হ'ল আমি চেষ্টা কৰি আছোঁ নামাবৰ কাৰণে। যোৱা ৰাতিও আমি দিন নিশা পূৰা ডিউটি কৰি আছোঁ, চেষ্টা কৰি আছোঁ। কিন্তু মই এটা দুখ লগা কথা ক'ব বিচাৰিছোঁ, যদি কিবা শত্ৰু আছিলে বা কিবা আছিলে যদি আমাৰ এই এগেইনষ্টত পাৰ্চনেলি যদি আমাৰ এগেইনষ্টত কিবা শত্ৰু আছিলে, আমাৰ লগত শত্ৰুটো ল'ব লাগিছিল। এই প্ৰকৃতিৰ লগত লোৱাটো মই বহুত দুৰ্ভাগ্য বুলি ক'ব লাগিব। কাৰণ এই প্ৰকৃতি হ'ল আমাৰ জীৱনৰ এটা ৰক্ষ্য বা কিবা আমাক অংগ হয়, আমাক বচাই ৰাখি আছে, আমাক অক্সিজেন দি আছে, আমাক জীয়াই ৰাখি আছে। আমাৰ সেই নেচাৰৰ প্ৰকৃতি আমি এতিয়া আমাৰ এই অঞ্চলৰ চবেই আমাৰ খেতি কৰি কিবা কৰি খাই আছে, গোটেই আমাক দিয়ে আছে। কিন্তু এই প্ৰকৃতি আপোনালোকক কি খোৱা কৰিছিল যে ইমান আমাক জুই ধ্বংস কৰাৰ কাৰণে? এনেকুৱা মাইণ্ডছেটটো কি হ'ব পাৰে? আপোনালোকে অলপ ভাবি চাওকচোন। ইমানে যদি চিন্তা ভাল মানুহ আছিল, যদি সি আমাৰ লগত চেলেঞ্জটো কৰিব লাগিছিল। আমাৰ এই অঞ্চলত কিবা যি কেছ লগোৱা মানে কমপ্লেইন দিয়া কৰিব লাগিছিল। কিন্তু এই প্ৰকৃতিৰ লগত খেলিবাৰ কৰাটো আমি বহুত বেয়া পাইছোঁ, আৰু সেই মানুহটো আমি জংগুলীয়া বুলি ক'ব লাগিব। যোনে সেই কাম কৰিছে, এই দুষ্কৃতকাৰীটো আমি জংগুলীয়া মানুহ বুলি ক'ব লাগিব। কিমান ঠাই এতিয়ালৈকে? এতিয়াতো বৰ্তমান আপোনাৰ মোটামুটি 500 স্কোৰ মান হ'ল নেকি বৰ্তমানলৈকে। এতিয়াও আমি যুঁজি আছোঁ, এতিয়াও ক'ব নোৱাৰে আমি কি কৰিব পাৰোঁ। আমাৰতো নোমা নাই বৰ্তমানলৈকে, নোমা নাই। আৰু এনেকৈ জ্বলি থাকে বস্তুটো। ৰাতিটো অলপমান আমি ৰাতিটো আৰু অলপ মুস্কিল হয়। আমি দিনত যিমান পাৰোঁ আমি কৰি আছোঁ, তথাপি আমি ৰাতিটো আমি চেষ্টা কৰি যোৱা ৰাতিটো আমি আমাৰ গোটেই টিম, আমাৰ ফৰেষ্ট, আমাৰ NGO, লগতে আমাৰ ফায়াৰ ব্ৰিগেডো বহুত হেল্প কৰি আছে আমাক। আমি ফায়াৰ ব্ৰিগেড, ফৰেষ্ট চবকে আমি ধন্যবাদ দিব লাগিব। এতিয়া কথাটো হ'ল, যদি পলিটিকেলি কিবা আছে, যদি সেই পলিটিকেল মানুহ যোনে কৰিছে তেখেতৰ পলিটিকেল মাইণ্ডছেটটো ভাল নহ'ব। তেখেতলোকে যদি ইমান প্ৰকৃতিকো যদি চেলেঞ্জ কিবা লৈ পেলাই যদি কৰিছে, তেখেতলোকৰ মানুহৰ লগত কি সমাধান কৰিব? মানুহৰ প্ৰব্লেমটো কি সমাধান কৰিব? যোনে আমাক দি আছে। আৰু এইটো অঞ্চল হ'ল আমাৰ এটা বাক্সাৰ কাৰণে এটা গৌৰৱ অঞ্চল। অকল বাক্সাৰ নহয়, ক'ব গ'লে আমাৰ BTCৰ এটা গৌৰৱ অঞ্চল। যোৱা 2006 পৰা যেতিয়া আমাৰ আগৰ আমাৰ আন্দোলনকাৰী যিসকল ভাইসকল আছিল, BLT হওক, যি হওক, আন্দোলন টাইমত কিছু আমাৰ জংঘলবিলাক নষ্ট হৈছিলে। নষ্ট হোৱাৰ ফলত আমাৰ কিছু খেতিকৰ কাৰণে যিটো নষ্ট হৈ পেলাই গছ গছনি শেষ হোৱাৰ পিছত আমাৰ বৰষুণ বা কিবা কিবি আমাৰ শেষ হৈছিলে। তেতিয়া আমাৰ যোনে আন্দোলনকাৰী হওক, তেখেতসকলে ভাবিছিল যে আন্দোলনত বহুত নষ্ট হৈ গ'ল, আমাৰ খেতিসকলেও বহুত প্ৰব্লেম হৈ আছে, খেতি কৰিব পৰা নাই, কিবা পৰা নাই। তাৰ কাৰণে যেতিয়া আমাৰ BTC চুক্তি হৈ গ'ল, তেতিয়া আমাৰ হাগ্ৰামা ছাৰ বা অন্যান্য আমাৰ যিমানেই আমাৰ লিডাৰ আছিল, তেখেতে ভাবি পেলাই যে এতিয়া NGO ছিষ্টেমত এই যিমান আমাৰ ধ্বংস হৈছিলে আন্দোলনৰ টাইমত আমাৰ ফৰেষ্টাৰ বা কিবাবিলাক আহিব নোৱাৰা জানত থাৰ্ড পাৰ্টি মানুহবিলাকে এই জংঘলবিলাক ধ্বংস কৰিছিলে। এই ধ্বংস কৰাটো আকৌ ৰিগ্ৰোথ কৰাৰ কাৰণে NGO থ্ৰুৱেদি এটা গোটেই ৰিজাৰ্ভ ভাষাত
বস্তুটো স্প্ৰেড কৰিছিল আৰু NGO-টো মানে বাচাবৰ কাৰণে তো ঠিক সেই টাইমতে আমাৰো এই মানাস চকী NGO-টো আমাৰ এষ্টাব্লিছ কৰিছিলে সেই সময়ৰ পৰা আমি 2006-ৰ পৰা আজিলৈকে আমি সেই মানাস অৰণ্যটো যিটো চকী আমাৰ এই অৰণ্যটো আমি ৰক্ষা কৰি আছোঁ তাতে আমাৰ এতিয়া ৰক্ষা কৰি এতিয়া আমাৰ এনেকৈ ফেমাছ হৈ গ'ল এতিয়া ক'ব গ'লে আমি এইটো এতিয়া ইণ্টাৰনেশ্যনেলি হ'ব যাই আছে আমাৰ ভাৰতত ফ্ৰান্সৰ আহি গ'ল ইটালী এনেকৈ আমেৰিকা জাষ্ট 3 মান্থ আগতো আমাৰ মেক্সিকোৰ পৰা 2টা টীম আহিছিলে চাবৰ কাৰণে তো চাচোন ইমান গৌৰৱ এটা বস্তু ইমান গৌৰৱ এটা জাগা সেই গৌৰৱ জাগাখিনি যদি এনেকুৱা ধ্বংস কৰা পাৰিলে এতিয়া আমি কি ক'ম মুখতে মানে ভাষা নাই এইটো ক'বৰ কাৰণে আমি কি ক'ম এতিয়া মানে ভাষাই নাই এতিয়া কিয় ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ এতিয়া ৰাইজসকলক প্লিজ আপোনালোকে এনেকুৱা নকৰিব যি কৰিছে হৈ গ'ল কিন্তু নেক্সট বাৰত যদি এনেকুৱা কৰে আমি তাৰ কাৰণে আইনগত আমি যিকোনো ল'ব লাগে আমি ল'ম এতিয়াও ল'ম আমি যিটো এইটো দুষ্কৃতি কৰিছে সেইটো কাৰণে আমি এতিয়া আইনভাৱে যি ল'ব লাগে আমি এইটো ষ্টেপটো ল'ম আৰু মই ৰাইজক অনুৰোধ যদি কোনোবা জানিছে দেখি বেছি আমাক কওক আমাৰ লগত কোঅপাৰেট কৰক মই সেইখিনি কৈ মই ৰাইজবিলাক মোৰ যিটো বক্তব্য মই